আজি হল সেইটো দিন 20 সেপ্টেম্বৰ যত জুবিন দা আজি নোহোৱা 2 দিন হল মানে সেকেন্ড দিন সকলোৱে যেন আশা কৰি আছে এই যিটো নিউজ হৈ আছে এই নিউজটো যেন ফেক বুলি পেলে ফেক হৈ যেন জুবিন দা নিজে আহি পেলে যে কৈ যেন এইটো নিউজ কোনে বজাই আছে এইবোৰ নিউজ ফেক হয় কিহৰ কাৰণে জুবিন দাক নিয়া হৈছিল সিংগাপুৰত ককচোন কিহৰ কাৰণে গোটেই গুৱাহাটী আজি স্তব্ধ হৈ গৈছে গোটেই ফেন্সি বজাৰৰ পৰা আজি পল্টন বজাৰ গোটেই স্তব্ধ হলে চাব পাৰে গোটেই আপোনাৰ গোটেই যিমান দোকান পাহাৰ আছে সব বন্ধ সব বন্ধ এখন ফাৰ্মাসীৰ দোকান আছে বাৰু এখন খোলা আছে বাকি সব বন্ধ আজি চাব পাৰে আপোনালোকে সব বন্ধ কিহৰ কাৰণে গোটেই গুৱাহাটী আজি কান্দিছে কিহৰ কাৰণে জুবিন দাক নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিলে যদি সেই নৰ্থ ইষ্ট ফেষ্টিভেল যদি আজি গুৱাহাটীত পাতা হলে হয় জুবিন দা কি জানে আজি আমাৰ মাজত থাকিল হয় কিহৰ কাৰণে জুবিন দাক লৈ যোৱা হৈছিলে ককচোন কিহৰ কাৰণে ইমান দূৰত দ্বীপ এটাত কোনো সেফটি নোহোৱাকৈ হেনেকে লৈ যোৱাটো ভুল আছিল 100% ভুল আছিল কোনো সিকিউৰিটি নাই ইমান দূৰলৈ লৈ গৈছিল দিয়া হৈছিলে তো সেই এটা হলেও ভুল আছে তাৰে মাজত ভুল থাকিব লাগিব নহলে এটো ঘটনা হ'ব নোৱাৰে কিতিয়া হ'ব নোৱাৰে যদি আমাৰ এতে গুৱাহাটীৰ ভিতৰত হল হয় কিবাকে হলে জুবিন দাক আমি পালো হয় এবাৰ বিহুত কি হ'ব বিহু মানে হল জুবিন দা বিহু মানে জুবিন দা কি হ'ব এবাৰ বিহুত আশাটো মানে আশা থাকি গল জুবিন দাক লগ পোৱাৰ এটা আশা আছিল যেটো আশা আজি থাকি গল আৰু নহল মানে পূৰণ জুবিন দাৰ লগত মানে লগ ধৰিম ভিডিঅ' বনাম জুবিন দাৰ লগত একদম মানে নহল হেতু আশা পূৰণ ইমান মনেদি ভাল পোৱা মানুহ এজন যদি ওচৰত পালো হয় একদিনো নাপালোৱে সেই আশাটো মানে গুচি গল আশাটো নাথাকিল আৰু হৈছে সিংগাপুৰ মেৰিনা বেৰ পৰা এই আইল্যান্ডটোলৈকে লৈ গৈছিলে এটো হৈছে ষ্টিন জনছ আইল্যান্ড পৰা কিমান দূৰলৈ লৈ যোৱাইছিল চাওকচোন এবাৰ আপোনালোকে লৈ গৈছে এটা কমসে কম যদি সিকিউৰিটি থাকিল হয় তেতিয়া হলেও বেলেগ কথা আছিলে চিন্তাটো অসুস্থ আছিলে ন তেওঁৰ বেমাৰ আছিলে তেওঁ অলপ চিন্তা কৰিব লাগিছিল তেওঁলোকে যে ইমান দূৰত লৈ গৈছে তেওঁক সেফটি দিম আমি বা আমি অলপ কোনবা থাকক সিকিউৰিটি হক কোনবা হক লগত থাকক হেনেকে পানীত নামাত দিয়াৰ আগতে এবাৰ চিন্তা কৰিব লাগিছিলে কি কম এতিয়া আপোনালোকে আৰু চাওকচোন ভিডিঅ' জুবিন দাৰ একবাৰ লাষ্ট ভিডিঅ'টো এবাৰ মই দেখাই দিওঁ চাওক আছিলে জুবিন দাৰ লাষ্ট ভিডিঅ' চাওকচোন এইখিনি সময়তে দেখা পোৱা গৈছে যে তেওঁ অসুস্থ যেন লাগি আছিল তেওঁ দুৰ্বল হৈ গৈছিলে সবৰে মাত্ৰ এটাই দাবী যে জুবিন দাক লাগে কেৱল জুবিন দাক লাগে কেনেকৈ হওক আমাক জুবিন দাক ঘূৰাই দিয়ক ৰাইজে ৰাস্তাত প্ৰটেষ্ট কৰি আছে আমাক জুবিন দাক ঘূৰাই দিয়ক খালি আমাক জুবিন দাক লাগে তো এতিয়াতো কি কৰিব যি হ'ব লগা আছিল তো হৈ গ'ল তেওঁলোকৰ গাত তেওঁলোকৰ ভুল থাকি 100% ভুল আছে ভুল থাকিব লাগিব ইমান দূৰলৈ লৈ গৈছে সিংগাপুৰলৈ লৈ যায় তাতে একো সেফটি নোহোৱাকে একো হেৰি নকৰাকে ইমান দূৰণিৰ এটা আইল্যান্ডলৈ লৈ যোৱা হৈছিলে কি ক'ব আৰু এতিয়া এটাই কথা খালি গভৰ্ণমেণ্টলৈ আমাৰ চৰকাৰলৈ যে আমাৰ জুবিন দাৰ এইটো যে একদম শেষৰ যিটো জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনাম এইটো ইমান ডাঙৰকে পাতিব লাগে যাতে আহা 100 বছৰলৈ 120 বছৰলৈ 150 বছৰলৈ যেন এনেকুৱাকে আমি ডাঙৰ মানে শ্ৰদ্ধাঞ্জলি নহয় হেনেকুৱাকে জুবিন দাৰ প্ৰতিমূৰ্তি ষ্টেচু বনাব লাগিব চৰকাৰলৈ যেন এইখিনি আহ্বান জনাইছো এই যে শ্ৰদ্ধাঞ্জলিটো জনাব বহুত ডাঙৰকে যেন জনায় ইহা যিখিনি শ্ৰেণীৰ ল'ৰা ছোৱালী নৱপ্ৰজন্ম আছে সেইখিনিও যাতে গম পায় জুবিন দা এজন সম্পদ আছিলে কেনেকুৱা সম্পদ আছিলে উঠি অহা যিখিনি আমাৰ ল'ৰা ছোৱালী হ'ব তেওঁলোকেও যেন গম পায় ভাৰতৰ যেন চুকে কোনে গম পায় যেন জুবিন দাৰ কথাটো জুবিন দা যেন এখনৰ সম্পদ আছিলে যেন যোনে অসমৰ কাৰণে ইমান কাম কৰিলে যোনে অসমৰ কাৰণে ইমান গান দি গ'ল চিনেমা দি গ'ল ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে ইমানখিনি কাম কৰিলে তেওঁক জানো আমি এনেকৈ এৰি দিব পাৰোঁ বহুত ডাঙৰকে কৰিব লাগিব আমি এইটো আমাৰ শ্ৰদ্ধাঞ্জলি যিটো হ'ব বহুত ডাঙৰকে কৰিব লাগিব চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ আৰু যাতে তেওঁৰ ষ্টেচু বনায় তাৰ কাৰণে আহ্বান জনাইছোঁ সৰু সজাইত ৰাখিম বুলি কৈছে কিন্তু এদিন নাৰাখক গভৰ্ণমেণ্টলৈ এইটোৱে আহ্বান জনাইছোঁ যাতে এদিন নাৰাখি সময়টো 4-5 দিনৰ কাৰণে কৰি দিয়ে কাৰণ আমাৰ এটা হেঁপাহ জুবিন দাক লগ পোৱাৰ আমাৰ এটা হেঁপাহ আছিল কিন্তু সেইটো পূৰণ নহ'ল কিন্তু আমি যাতে সকলোৱে যেন শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এদিন সময় পাওঁ যাতে গভৰ্ণমেণ্টলৈ মোৰ সেইটোৱে আহ্বান যাতে অলপ দিনকেইটা বঢ়াই দিয়ে কোনো খৰধৰ নকৰিব প্লিজ খৰধৰ নকৰিব যাতে জুবিন দাক সকলোকে যেন শ্ৰদ্ধাঞ্জলি জনাবলৈ দিয়ে সৰুৰ পৰা যাৰ গান শুনিলোঁ ইমান হেৰি কৰি পেলাই তেওঁক নহ'ব সেই শ্ৰদ্ধাঞ্জলি নিদিয়াকৈ কোনো এজন মানুহ থাকিব নোৱাৰিব সেইকাৰণে যাতে অলপ টাইমটো বঢ়াই দিলে ভাল হয় আৰু যাতে আমিও যাতে সকলোৱে আপোনালোকেও যাতে আহক আহি পেলাই শ্ৰদ্ধাঞ্জলি জনাওক মই তাৰেও কথাখিনি ক'লোঁ আপোনালোকক মানুহৰ বুকৰ মাজত থাকিব অসমৰ ৰাইজৰ বুকত থাকিব তেওঁ কোনোদিন অমৰ হ'ব নোৱাৰে জুবিন দা অমৰ জয় জুবিন দা